নমস্কাৰ কৰিব মই প্ৰণব thakuria মই আজি আপোনালোকৰ ওচৰত ইংৰাজীৰ এটি বহুলভাৱে ব্যৱহৃত হোৱা শব্দৰ উচ্চাৰণ সম্পৰ্কে লৈ আহিব খুজিছো আৰু সেইটো হৈছে আমাৰ অসমীয়াৰ যেটো পুত্ৰ শব্দ আছে সেই পুত্ৰ শব্দটোৰ ইংৰাজী সমাৰ্থক শব্দ son এই শব্দটোৰ উচ্চাৰণ সম্পৰ্কে মই লৈ আহিছো মই মোৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰায় এইটো ভুলকৈ উচ্চাৰণ কৰি অহা দেখা পাইছো আনকি মই নিজেই এইটো ভুলকৈ উচ্চাৰণ কৰি আহিছো হেয়ে ভাবিছো যে এই শব্দটোৰে মই উচ্চাৰণ আলোচনা কৰিম আৰু এইটো আমি ভুলকৈ কি বুলি উচ্চাৰণ কৰো সন বুলি কিন্তু সন নহয় যদি এইটো উচ্চাৰণ সন নহয় তেনেকলে আমি ভুলকৈ কিয় সন বুলি উচ্চাৰণ কৰো ইয়াৰে মই কাৰণ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম আৰু লগতে তাৰ শুদ্ধ উচ্চাৰণ কি সেইটো মই আলোচনা কৰিম যে এই son এই শব্দটো আমি সন বুলি উচ্চাৰণ কৰাৰ মূলতে হল s আৰু n ৰ মাজত থকা o লেটাৰটো o লেটাৰ উচ্চাৰণ সাধাৰণতে কি হয় ইংৰাজীত অ বা ও হয় উদাহৰণ স্বৰূপে অ হিচাপে আমি অন অলিভ এইবিলাক লগতে don ডন গতে একদম এই son টোৰ নিচিনা এই don ডন কৰে আমি son সন এনেকৈ আমি এটা পেটাৰ্ণ এটা পেলাই কিনে আমি এইটো উচ্চাৰণ কৰো কিন্তু বাৰু নহয় আনহাতে আনটা উচ্চাৰণ হৈছে ও যেনে বোল কোল্ড টোল্ড কিন্তু এই দুটা যদি বহুলভাৱে উচ্চাৰণ হয় ও লেটাৰটো অ আৰু ও ৰূপে যদি বহুলভাৱে উচ্চাৰণ কৰা হয় তথাপিও ইয়াৰ আন এটা উচ্চাৰণো আছে আৰু সেইটো হৈছে কি আ আৰু এই আ বুলি ও লেটাৰটো যেটো আ উচ্চাৰণ সেইটো আমি দুটা শব্দত খুব সুন্দৰকৈ খুব শুদ্ধকৈ আমি উচ্চাৰণ কৰো আৰু সেই দুটা হৈছে come কাম আৰু love লাভ ইয়াত come কামত ও লেটাৰটো কি হিচাপে উচ্চাৰণ হৈছে আ আৰু আপোনাৰ love লাভ ইয়াতো ও লেটাৰটো আ হিচাপে উচ্চাৰণ হৈছে ঠিক তেনেদৰে আমাৰ যেটো son শব্দটো আছে তাত আমি সেইকাৰণে সন উচ্চাৰণ কৰিব নালাগিব ইয়াত কি হ'ব ইয়াৰ উচ্চাৰণটো আ উচ্চাৰণ হ'ব ইয়াৰ ওটো আ হ'ব গতিকে এইটো হ'ব কি son সন নহয় সান হ'ব এতিয়া এনেকুৱা এটা সান শব্দ আপোনালোকে আৰু শুনে সেইটো হৈছে কি sun সান এক্স্যাক্টলি সূৰ্য যেটো সান আছে সূৰ্যৰ আমাৰ যেটো সান sun সান সেইটোৰ নিচিনা এই son এই শব্দটো একেই উচ্চাৰণ হ'ব এই সূৰ্যৰ আৰু পুত্ৰৰ যেটো সেই শব্দ ইংৰাজী শব্দ আছে দুটাক আমি এক্স্যাক্টলি একে ধৰণে উচ্চাৰণ কৰিম কি সান যদিও এটাত ও আছে এটাত ইউ আছে মই প্ৰায় কৈছো যে ইংৰাজীত আমাৰ প্ৰায় কৈ কথাটো যে আমাৰ ইংৰাজীত লেটাৰ বিলাকৰ যেটো সাউন্ড সেইটো শব্দ ভেদে ভেদে প্ৰায় কেতিয়াবা বেলেগ হয় আৰু বহুত এক্সেপচনেল কেছ থাকে এতিয়া এই যেটো সূৰ্যৰ যেটো sun সান আৰু আমাৰ পুত্ৰৰ যেটো এই son সেইটো সান এইটা ইয়াত কি দেখা গৈছে যে উচ্চাৰণটো একে কিন্তু তাৰ স্পেলিং বেলেগ বেলেগ এনে কৈ যত উচ্চাৰণটো আপোনাৰ একে হয় কিন্তু স্পেলিং বেলেগ হয় সেইবিলাকক হোমোফোন বুলি কোৱা হয় ইংৰাজীত এনেকুৱা বহুত হোমোফোন আছে যেনে knew নিউ এটোটো নিউ নহয় নিউ ঠিক তেনেদৰে আমাৰ যেটো নতুন নিউ সেইটো new আৰু সেইটো আমাৰ কি নিউৱে ঠিক তেনেদৰে আমাৰ এনেকুৱা হোমোফোন চাৰো আছে two সেইটো টু আনহাতে to2a আকৌ two সেইটো টু গতে এনেকুৱা যিবিলাক শব্দৰ স্পেলিং বিলাক বেলেগ বেলেগ কিন্তু উচ্চাৰণ একে হয় সেইবিলাকক আমি সাধাৰণতে হোমোফোন বুলি কোৱা হয় গতিকে আজি আমি এই son শব্দটো উচ্চাৰণ কৰিবলৈ গৈ মই ও লেটাৰটোৰ যিবিলাক সাউন্ড সেই সম্পৰ্কে আলোচনা কৰিলো আৰু লগতে হোমোফোন সম্পৰ্কে আলোচনা কৰিলো তথাপিতো মই সামাৰি আকাৰে এইটো কথা কওঁ যে আমাৰ যেটো son শব্দ আছে সেইটোৰ উচ্চাৰণ কি সেইটোৰ উচ্চাৰণ সন নহয় সান সেইটোৰ উচ্চাৰণ কি সান এক্স্যাক্টলি আমাৰ সূৰ্যৰ sun সানটোৰ নিচিনাই তাৰ উচ্চাৰণ ধন্যবাদ